जिनै जुनाव फैगासिनो दं गोबां लामा नायजानाय असमिया सावथुन चुपा चुपि आसामनि गंफ्रोमबो सावथुन नयुङाव सावथुनखौ रिलिज होनो थियारि सावथुननि एडिटिं आबुं जाबाय आरो रिलिजनि सिगां आसामनि रायजोफोरा अनसायनायनि थाखाय साबायखर जासिबाय असम लाइभ 24 नि मासिगिरि नृपेन दासआ सावथुननि रिलिजनि सिगां बग्रिबारिनि जारिमिनारि गोहोनि उथुमाय मा महामाया मन्दिराव बोर लानानै फोरमायबाय गोसोनि बाथ्रा তুমি জীৱনত কেনে প্ৰেম দেখিছা মই নাজানো কিমান প্ৰেম পাইছা মই নাজানো কিন্তু মই প্ৰেমেৰে ৰঙা কৰি দিব পাৰোঁ তোমাৰ গালৰ পৰা সেওঁতা প্ৰসিদ্ধ মা ভগৱতীৰ মহামায়া মন্দিৰ আমি পূজা দিওঁ আৰু অহা 12 জুন তাৰিখে আমাৰ ডিজে এণ্টাৰটেইনমেণ্টৰ বেনাৰত এখন খুব ব্যয়বহুল অসমীয়া চিনেমা আহিব ইতিমধ্যে চুপা চুপিৰ আমি ট্ৰেইলাৰ মুকলি কৰিছোঁ আৰু চুপা চুপিৰ বিভিন্ন মাধ্যমত আমি যিটো আমি প্ৰচাৰ কৰিছোঁ খুব নাম হৈছে সবে ভাল পাইছে আৰু চিনেমাখন খুব ভাল এখন কমেডি ফিল্ম ৰাইজে চাই খুব ভাল পাব ইয়াত পুৰণা যিবিলাক আমাৰ ৰাজহুৱা সামাজিক জীৱনৰ যিবিলাক বস্তু এইবিলাক আমি ইয়াত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু অসমৰ প্ৰায় কেইগৰাকী অতি প্ৰসিদ্ধ আপোনাৰ এক্টৰ ইয়াত অভিনয় কৰিছে আৰু চুপা চুপি একেবাৰে প্ৰথম মিনিটৰ পৰা শেষৰ মিনিটলৈকে ৰাইজে উপভোগ কৰিব পাৰিব আমি খুব কষ্ট কৰি আমাৰ টিমটোই চিনেমাখন ৰাইজৰ বাবে মুকলি কৰিছোঁ আৰু মা ভগৱতীৰ আশীৰ্বাদ লৈ আশা কৰিছোঁ অসম তথা বাহিৰতো আমি এই চিনেমাখন মুক্তি দিব পাৰিম আৰু চুপা চুপিয়ে অসমীয়া ছবি জগতত এটা ইতিহাস সৃষ্টি কৰিব বুলি আমি আশা কৰিছোঁ ৰাইজে খুব ভাল পাব ইতিমধ্যে চুপা চুপি নামেৰে ৱেব সিৰিজত এটা খুব মানে পপুলাৰ এটা সিৰিজ হৈ গৈছে আৰু সেই নামটোকে আমি অৱলম্বন কৰি তাৰে কিছুমান এক্টৰ আৰু নতুন এক্টৰ লৈ আমি চিনেমাখন কৰিছোঁ কিন্তু ৰাইজক মই জনাব বিচাৰিছোঁ এই চিনেমাখনৰ কাহিনী সম্পূৰ্ণ বেলেগ আৰু খুব উপভোগ কৰিব পাৰিব আশা কৰিছোঁ অসমৰ ৰাইজে আমাক আশীৰ্বাদ দিব আৰু সকলোৱে চিনেমা চাব আৰু অসমীয়া ছবি জগতৰ যাতে ভৱিষ্যত উজ্জ্বল হয় তাৰ আশা কৰিলোঁ আৰু চুপা চুপিয়ে আশা কৰিছোঁ সমূহ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিব অসমৰ বাহিৰতো অন্য ৰাজ্যসমূহত অসমীয়া লোকসকল যিহেতু থাকে তাতো এই এক ব্যৱস্থা কৰা হৈছে প্ৰথমতে আমি অসমত মুকলি কৰি দিম তাৰপিছত পৰ্যায়ক্ৰমে যিবিলাক ষ্টেটত আমি বিচাৰে বা আমি দিবলৈ সমৰ্থ হওঁ তাত দিম আৰু আশা কৰিছোঁ এই চুপা চুপিয়ে সমগ্ৰ ভাৰতকে আৱৰি ল'ব পাৰিব ইতিমধ্যে আমাৰ টীমে এই বিষয়ত কাম কৰি আছে খুব ডাঙৰ এটা টীম ইয়াত জড়িত হৈ আছে আৰু আমি অসম লাইভ 24ৰ পৰা ইতিমধ্যে বহুলভাৱে প্ৰচাৰ কৰিছোঁ আৰু প্ৰায়বিলাক বিহুতে আমি আমাৰ টীমটোকে ৰাইজৰ আশীৰ্বাদ লৈছে আৰু ৰাইজে